আপোনালোকে নিশ্চয় ভয়েস ওভার ওয়াইফাই কলিং বা ভিও ওয়াইফাই কলের কথা শুনিছে চাগে সো হাই হেল্লো ফ্রেন্ডস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল ফ্রেন্ডস আপোনালোকৰ বহুতে হয়তো ভিও ওয়াইফাই কলৰ কথা জানে আৰু যিসকলে নাজানে মই এইটো ভিডিঅ'ত এই মামলাটোৰ কথা কি হয় চমুকৈ ক'বলৈ চেষ্টা কৰিম তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ সো ফ্রেন্ডস ভয়েস ওভার ওয়াইফাই কলিং বা ভিও ওয়াইফাই কলিং এনেকুৱা এটা মোবাইল ফিচাৰ্ছ হয় যিয়ে আমাক আমাৰ ফোনৰ ৱাইফাইৰ দ্বাৰা কল ৰিচিভ বা কল কৰাত সহায় কৰে আৰু এই ফিচাৰ্ছটো আমাৰ ইণ্ডিয়াত 2019ৰ লাষ্টৰ ফালে লঞ্চ কৰিছিল আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব যে আপোনাৰ ফোনত এই ফিচাৰ্ছটো কেনেকৈ ইনেবল কৰিব সো বিশেষ একো কৰিব নালাগে একো এপ ইনষ্টল কৰিব নালাগে জাষ্ট আপোনালোকৰ আপোনাৰ ফোনৰ সেটিংছত গৈ ওয়াইফাই কলিং অপশনটো অন কৰিব লাগিব বাই ডিফল্ট বহুত ফোনত অন হৈ থাকে হলো যিবিলাক ফোনত অন হৈ নাথাকে আপোনালোকে অন কৰি ল'ব ইয়াতে মই দেখাই দিছোঁ কেনেকৈ অন কৰিব লাগে মোৰ ফোনৰ স্ক্ৰীনত সো ফ্ৰেণ্ডছ যেতিয়া আপুনি এই অপশনটো অন কৰি থব তেতিয়া যদি আপোনাৰ নেটৱৰ্ক যদি সিগনেল কম থাকে বা ভয়েস ব্ৰেক হৈ থাকে তেতিয়া আপোনাৰ নেটৱৰ্ক অটোমেটিক ওয়াইফাই কলিঙত শিফট হৈ যাব আৰু আপোনাৰ কলিং কোৱালিটিটো ঠিক হৈ যাব তেতিয়া আপোনাৰ কলিং কোৱালিটিটো ঠিক হৈ যাব সো ফ্ৰেণ্ডছ এটা আছিল সৰু ভিডিঅ' সো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে যদি নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ নতুন ভিডিঅ'ত তেতিয়ালৈ বাই বাই জয় আই অসম